গৰম পানীত ঠাণ্ডা পানীতকৈ আগে বৰফ হয়। মনালিছাৰ আইব্ৰছ নাছিলে। চকলেট কুকুৰৰ বাবে মৃত্যুৰ কাৰণ হ'ব পাৰে, কাৰণ চকলেটত থিঅ'ব্ৰমাইন থাকে যিটো কুকুৰৰ হাৰ্ট আৰু নাৰ্ভাছ ছিষ্টেমত এফেক্ট কৰে। এজন মানুহে নিজৰ উশাহ বন্ধ কৰি কেতিয়াও নিজক মাৰি পেলাব নোৱাৰে। পুথিভঁৰালৰ পৰা আটাইতকৈ বেছি চুৰি হোৱা কিতাপখন হৈছে জিনিয়াছ বুক অফ ৰেকৰ্ডছ। এটা গাহৰিৰ বাবে আকাশখন চোৱাটো অসম্ভৱ কথা। ফিংগাৰপ্ৰিণ্টৰ দৰে টাং প্ৰিণ্টও মানুহৰ বেলেগ বেলেগ থাকে। আমি কাণত মাত্ৰ 1 ঘণ্টাৰ বাবে হেডফোন ব্যৱহাৰ কৰাৰ ফলত আমাৰ কাণৰ বেক্টেৰিয়া 700 টাইমছ বৃদ্ধি পায়। হাতীয়ে একমাত্ৰ জন্তু যিয়ে ঝাপ মাৰিব নোৱাৰে। এটা পখিলাই নিজৰ ঠেঙেৰে খাদ্য জুতি লয়। ইংৰাজী ভাষাৰ আই এম হৈছে আটাইতকৈ চুটি সম্পূৰ্ণ বাক্য। ইৰিথম হৈছে ভাৱেল নোহোৱা আটাইতকৈ দীঘল শব্দ। এনেধৰণৰ আশ্চৰ্যমূলক বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত চোৱা।